নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু ভালদৰে প্ৰিপাৰেচন কৰি আছে আজি আপোনালোকলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক এতিয়া আমি ভিডিওটোৰ মাজলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 1 গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল অপচন এ বৈশালী বি লুম্বিনী সি ৰাজগীৰ ডি কুশিনাৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লুম্বিনী আৰু আপোনালোকে মনত ৰাখিব গৌতম বুদ্ধৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ এডোখৰ ঠাইত গৌতম বুদ্ধ হৈছে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা কোৱেশ্চন নম্বৰ 2 হৰ্থেবাৰী কিহৰ বাবে বিখ্যাত অপচন এ সোণ বি ৰূপ সি লু ডি কাঁহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কাঁহ হৰ্থেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত Question number 3 অসমৰ প্ৰথমজন ৰজাৰ নাম কি আছিল অপচন এ মহিৰংগ দানৱ বি সুকাফা সি বিশ্বসিংহ ডি নৰকাসুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মহিৰংগ দানৱ এই প্ৰশ্নটোত বহুদৰে কনফিউজন হয় যে অসমৰ প্ৰথমজন ৰজা মহিৰংগ দানৱ নে সুকাফা আপোনালোকে মনত ৰাখিব অসমৰ প্ৰথমজন ৰজা হৈছে মহিৰংগ দানৱ আৰু সুকাফা হৈছে আহোমসকলৰ প্ৰথমজন ৰজা Question number 4 ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি আছিল অপচন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বি জাকিৰ হুছেইন সি সৰ্বপল্লী ৰাধাকৃষ্ণন ডি শংকৰ দয়াল শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন Question number 5 ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল অপচন এ 1920 চনত বি 1942 চনত সি 1930 চনত ডি 1905 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1942 চনত Question number 5 হৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল অপচন এ 1671 খ্ৰীষ্টাব্দত বি 1556 খ্ৰীষ্টাব্দত সি 1771 খ্ৰীষ্টাব্দত ডি 1667 খ্ৰীষ্টাব্দত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1671 খ্ৰীষ্টাব্দত হৰাইঘাটৰ যুদ্ধ মোগল আৰু আহোমৰ মাজত হৈছিল হৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন Question number 7 অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল অপচন এ মনিৰাম দেৱান বি জগন্নাথ বৰুৱা সি পিয়লি ফুকন ডি ৰবাৰ্ট ব্ৰুচ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰবাৰ্ট ব্ৰুচে প্ৰথম অসমত চাহৰ আৱিষ্কাৰ কৰিছিল Question number 8 আন্তৰ্জাতিক যোগ দিৱস ইন্টাৰনেশ্যনেল যোগা ডে কেতিয়া পালন কৰা হয় অপচন এ 8 মাৰ্চ বি 12 জুন সি 21 জুন ডি 21 ডিসেম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 21 জুন আপোনালোকে মনত ৰাখিব আন্তৰ্জাতিক যোগ দিৱস ইন্টাৰনেশ্যনেল যোগা ডে 21 জুন তাৰিখে পালন কৰা হয় Question number 9 ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল অপচন এ 26 জানুৱাৰী 1950 চনত বি 26 নৱেম্বৰ 1949 চনত সি 15 আগষ্ট 1947 চনত ডি 20 আগষ্ট 1948 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 26 নৱেম্বৰ 1949 চনত সংবিধান গৃহীত কৰা হৈছিল আপোনালোকে কেনে ধৰণৰ ভিডিও বিচাৰে মোক কমেন্টত জনাব মই আপোনালোকলৈ প্ৰস্তুত কৰিম আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো লক্ষদ্বীপৰ ৰাজধানী ক'ত অপচন এ অমৰাৱতী বি কোৱাৰত্তি সি তিৰুৱনন্তপুৰম ডি চণ্ডীগড় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কোৱাৰত্তি লক্ষদ্বীপৰ ৰাজধানী হৈছে কোৱাৰত্তি আপোনালোকে মনত ৰাখিব অমৰাৱতী হৈছে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী আৰু তিৰুৱনন্তপুৰম হৈছে কেৰেলাৰ ৰাজধানী চণ্ডীগড় হৈছে পাঞ্জাৱৰ ৰাজধানী ধন্যবাদ ভিডিওটো লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব